ছাত্ৰ ছাত্ৰীসকল আজি এই ভিডিঅ' যোগে তোমালোকৰ মাজলৈ লৈ আহিছোঁ দশম শ্ৰেণীৰ ইংৰাজী পাঠ্য বিষয়ৰ আটাইবোৰ প্ৰশ্নৰ উত্তৰসমূহ। এই ভিডিঅ'টিত তোমালোকে কবিতা আৰু পদ্য আৰু গদ্য দুইটা ছেকশ্যনৰ প্ৰশ্নবোৰ পৃথকভাৱে ৰখা হৈছে। তোমালোকে ইয়াৰ যিদৰে আছে কিতাপখনত চাই পেলাই প্ৰশ্নসমূহ প্ৰথমতে মিলাই ল'বা। তাৰপিছত প্ৰশ্নৰ উত্তৰসমূহ ইয়াত চাই যাবা। প্ৰথমেই আমি পয়েট্ৰি ছেকশ্যনৰ পৰা আৰম্ভ কৰিছোঁ। পয়েট্ৰি ছেকশ্যন ক্লাছ 10 ইংলিছ চেপ্টাৰ 2 ডাষ্ট অফ স্ন'। ইয়াত প্ৰথমেই টেক্সচুৱেল কুৱেশ্যনছ আৰু এনচাৰবোৰ দিয়া আছে। তো তোমালোকে প্ৰশ্নসমূহ চাই যাবা। ইয়াত মাতি দিয়া নাই মই গোটেইবোৰ প্ৰশ্ন, তোমালোকে গ্ৰেজুৱেলি প্ৰশ্নসমূহ চাই যাবা। থিংক এবাউট দ্য পয়েম, ৰাইট? ইয়াতে আটাইবোৰ কুৱেশ্যন 1, 2, 3 আটাইবোৰ প্ৰশ্নই দিয়া আছে। ইয়াত চোৱা ক্লাছ 10 ইংলিছ চেপ্টাৰ 3। আমাৰ চেপ্টাৰ 3 ইয়াৰ পৰা আমাৰ ষ্টাৰ্ট হৈ গ'ল। চেপ্টাৰ 3 ফায়াৰ এণ্ড আইচ। তো ইয়াৰ টেক্সচুৱেল কুৱেশ্যনছবোৰ আৰু এনচাৰবোৰ ইয়াত চাই ল'বা। 1 নম্বৰ প্ৰশ্ন, 2 নং প্ৰশ্ন, এতিয়া চাবা এইটো আমি কিমান চেপ্টাৰ আহি গ'লো? চেপ্টাৰ 5 এ টাইগাৰ ইন দ্য জু। ইয়াৰ আটাইবোৰ প্ৰশ্নৰ উত্তৰ তোমালোকে ইয়াত পাই যাবা। ছাত্ৰ ছাত্ৰীসকল যদি কোনো প্ৰশ্ন ৰৈ গৈছে তোমালোকে কমেণ্ট বক্সত জনাই দিবা, নতুবা ওপৰত এটা আই বটন আছে, তাত ক্লিক কৰিলে তোমালোকে অইন এটা ভিডিঅ'ত ৰিডাইৰেক্ট হৈ যাবা। তাত গৈ পেলাই অন্যান্য ভিডিঅ'সমূহ দেখিবলৈ পোৱাৰ লগতে তোমালোকে এটা ফোন নম্বৰ আৰু ইমেইল পাবা। ফোন নম্বৰ যোগেও তোমালোকে যোগাযোগ ৰাখিব পাৰিবা, নতুবা ইমেইল যোগে মেইল কৰিলেও প্ৰশ্নৰ উত্তৰসমূহ তোমালোকৰ সেই মেইল যোগে পঠাই দিয়া হ'ব। Chapter 8 How to tell wild animals. How to tell wild animals. এই চেপ্টাৰৰ আটাইবোৰ প্ৰশ্নৰ উত্তৰসমূহ তোমালোকে ইয়াত চাব পাইছা। Short answer type questions. Question 1 How does the Bengal tiger look? দেখিবলৈ কেনেকুৱা বেংগল টাইগাৰ? Answer The Bengal tiger is a noble wild beast with black streaks on the yellow body. He is the king of animals and roams in the forest freely. ঠিক তেনেকৈ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ, 3 নম্বৰ প্ৰশ্নৰ উত্তৰ গ্ৰেজুৱেলি চাই যাবা।
Chapter 9, The Bell Poem. Short answer type questions. Now we have Chapter 11, Amanda. We have here Chapter 14, Animals. অকণমান সময় ৱেইট কৰিবা। Sorry for disturbance.